সো নেক্সট ডে ষ্টাৰ্ট ছাতি লৈ আহি আছোঁ বৰষুণ দিছে কুঁৱলী এফালে পুৰা মাৰি আছে ওলাইছোঁ আৰু ঠাণ্ডা বহুত এয়া মোৰ ড্ৰেছ চাওক আৰু তাইৰ ড্ৰেছ চাওক মানে ঠাণ্ডা নালাগে নেকি ছোৱালীবোৰ ঠাণ্ডা এয়া টুপি পিন্ধিলোঁ টুপি পিন্ধি আহি আছোঁ ইমান ধুনীয়া জেগা দাৰ্জিলিং বাটাচেল ওপৰৰ পৰা গৈ আমি এটা বুদ্ধিষ্ট মনেষ্ট্ৰীত সোমাইছিলোঁ আৰু তাত এটা মেডিটেশ্যন বল দেখা পালোঁ মেডিটেশ্যন বলটো দেখা পাই মই ক'লোঁ বোলো নাই মই আজি এইটো বজামেই তাৰপাছতে মোক দেখা পাই মানুহে পূৰা ভিডিঅ' কৰিব লাগি গৈছে আৰু তাৰপাছতে বাইদেউজনীও মোকে দেখি পূৰা বজাব লাগি গৈছে উঠিবানে কিয় উঠা মই ভিডিঅ' কৰিম উঠা উঠা মই এনেকুৱা বহুত উঠিলোঁ সেইকাৰণে নুঠো তুমি উঠা মই বহুত উঠিলোঁ দাৰ্জিলিঙৰ দাৰ্জিলিং চাহপাত বেলেগ বেলেগ ফ্লেভাৰ লৈ আহিছে এক কাৰ্টুন ম'ম' লাভাৰ আমাৰ ইয়াত বাইদেৱে ম'ম' দিব মেগীও আছে পপছ আছে বেলেগ বেলেগ বস্তু দাৰ্জিলিং টি এণ্ড অল কেনেকুৱা পুৰা গৰম খাই দিয়ে ভাগৰ লাগিছে আৰু দেই কিমান উঠিম আৰু ওপৰত খোৱা নাই এতিয়ালৈকে লাহেকৈ ক'ৰবাত ভাতটো মাৰি দিওঁ আৰু ভাতটো নাখালে মানে আমাৰ অসমীয়া মানুহৰ আৰু যিয়ে নাখাওঁ লাগে ভাতটো মেইন আৰু এইটো যি টি খাই চলাই দিয়ে মেগী তাৰপাছতে ম'ম' মোক ভাত লাগিব ভাত নহ'লে নচলিব হা নাই নবহো যাওঁ জুত সোমাই দেখা পালোঁ মানুহ এখিনি থুপ পাতি আছে আৰু এটা ভালু মামাই পূৰা পজ লৈ ৰৈ আছে তাক দেখা লগে লগে মোৰ মনত পৰি গ'ল আমাৰ ৰণীলৈ তাৰ পজ চোৱা চ' জাপানীজ টেম্পল পালোহি দেই কিমান উঠিবা আৰু ভাগৰ লাগিছে হাইড্ৰেঞ্জিয়া ফ্লাৱাৰ ইয়াত মানে য'তে ত'তে হাইড্ৰেঞ্জিয়া আৰু ডালিয়া টাইপ এটা ফ্লাৱাৰ অলমষ্ট ডালিয়া বুলিয়ে ক'ব পাৰি সেইফালে ফুল ভাল পোৱা মানুহ চকু ফুললৈকে যায় য'তে ত'তে এনেকৈ হৈ আছে আহোঁতেও ৰাস্তাবোৰত পাহাৰৰ চাইডে চাইডে আৰু তাত আমি এটা পুলি 200, 300, 250 ইয়াৰ পৰা এবাৰ ভিউটো চাওঁ আমি যেতিয়া ইয়ালৈ আহিছিলোঁ তেতিয়া মানে ঠাণ্ডা দিনত ইয়াত অক্সিজেনটো মানে উশাহটো ল'বলৈ বহুত কষ্ট পোৱা নিচিনা মই এতিয়াই কষ্ট পাইছোঁ বহুত তেতিয়া মানে আৰু কষ্ট পোৱা নিচিনা লাগে বহুত জোৰ কৰি উশাহটো মই এতিয়াই অশান্তি লাগিছে
দিনটোৰ কাৰ্যসূচী সামৰি ৰুম গৈ পালোঁ। ভাবিলোঁ অলপ ৰেষ্ট লওঁ। আমাৰ আকৌ এগৰাকী বোলে ওলাই যায় শ্বপিং কৰিবলৈ। মই বোলো ব'ল আৰু তেতিয়াহ'লে যাওঁ আৰু গৈ পাই এক কাপ ধুনীয়াকৈ বেকাৰীত চাহ খাই ল'লোঁ। তাৰপাছতে মল মাৰ্কেট আৰু মহাকাল মাৰ্কেটৰ ফালে ঢাপলি মেলিলোঁ। তাত গৈ দেখিলোঁ ফিল্ড এখনৰ মাজতে মানুহবোৰ টাকুৰি ঘূৰা দি ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে। আমিও তেনেকৈ দুপাকমান ঘূৰিলোঁ। বাইদেউৰ আকৌ সকলো চিনাকি, আগতে এবাৰ আহিছিলে ইয়াতে। তাই কোনফালে কি আছে চব জানে কাৰণে মোকো টানি টানি লৈ গৈ ফুৰিছে। তাৰপাছতে টাইবেট আৰ্টছত পালোঁগৈ। তাতে আকৌ মোৰ চকু পৰিল নেপালী খুকুৰীখনলৈ। তাত পিছে আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে আমাৰ অসমৰ মানুহ প্ৰায় সকলোবিলাক টুৰিষ্ট প্লেচতে আমি লগ পাইছিলোঁ। খোজকাঢ়ি কাঢ়ি বলিয়া হৈ গ'লোঁ। ৰাস্তা ভুল পোৱালে এজনী, মই ক'লোঁ সেইফালে, তাই কৈছে নাই এইফালে। একেবাৰে ওপৰলৈ উঠি গ'লোঁ 800 মিটাৰমান, আকৌ নামি আহিছোঁ। আৰু আহি পেলাই ঠাণ্ডাত বৰষুণত তিতি তিতি আইচক্ৰীম খাইছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচী ইমানতে সামৰিলোঁ আৰু আপোনালোকলৈ কিছুমান দিনটোৰ ভাল লগা ফটো ক্লিপছ আগবঢ়ালোঁ। পিছে এটা কথা নহয়, মোক এই সদায় কয় বোলে তুমিচোন ভিডিঅ'টো লাইক কৰিবলৈও নোকোৱা। বাৰু আজি কৈ দিছোঁ, আপোনালোকে যদি ভাল লাগে আমাৰ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।